আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ক্ৰিকেট খেলৰ লগত জড়িত IMLৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ IMLৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল মাষ্টাৰ্ছ লীগ। IPLৰ দৰে IMLও হৈছে এক T20 লীগ। IMLৰ প্ৰথম সংস্কৰণৰ খেল ভাৰতত যোৱা 22 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে অনুষ্ঠিত কৰা হৈছিল। এই লীগত মুঠ 6টা দলে অংশগ্ৰহণ কৰিছিল আৰু এই 6টা দল হ'ল ভাৰত, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ। ফাৰ্ষ্ট এডিশ্যনৰ IMLৰ কিতাপ জয় কৰে ভাৰতে। ৱালেছ ৰেখা ক'ত অৱস্থিত? উত্তৰ বালি আৰু লম্বক দ্বীপৰ মাজত। বালি আৰু লম্বক দ্বীপ ইণ্ডোনেছিয়াত অৱস্থিত। বালিৰ পৰা লম্বক দ্বীপৰ মাজৰ দূৰত্ব হ'ল 35 কিলোমিটাৰ। এই দুই দ্বীপক যি পানীভাগে পৃথক কৰিছে সেই পানীভাগৰ মাজতেই এডাল কাল্পনিক বায়'লজিকেল সীমাৰেখা আছে বুলি ধৰা হয়। যি সীমাৰেখাক স্থলৰ প্ৰাণীয়ে নালাগে, আনকি এই সীমাৰেখাৰ দুইফালে থকা জলজ প্ৰাণীয়েও এই সীমাৰেখাক অতিক্ৰম নকৰে। এই সীমাৰেখাৰ দুইফালে থকা চৰাই চিৰিকটিও এই সীমাৰেখাক অতিক্ৰম কৰি ইফালৰ পৰা সিফাললৈ গতি নকৰে। এই সীমাৰেখাৰ নাম প্ৰকৃতিবিদ আলফ্ৰেড ৰাছেল ৱালেছৰ নামেৰে নামকৰণ কৰা হৈছে। ভাৰতে 2025 বৰ্ষত কোনখন দেশৰ বাবে থকা ট্ৰান্সশিপমেণ্ট সুবিধা বাতিল কৰিছে? উত্তৰ বাংলাদেশ। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড কেনিং। চকত্ৰা দ্বীপ কোন মহাসাগৰত অৱস্থিত? উত্তৰ ভাৰত মহাসাগৰত। চকত্ৰা দ্বীপ য়েমেন দেশৰ অন্তৰ্গত। য়েমেনৰ ৰাজধানী হৈছে চানা। স্লিপিং চিকনেছ এই ৰোগক অন্য কি নামেৰে জনা যায়? উত্তৰ স্লিপিং চিকনেছক হিউমেন আফ্ৰিকান ট্ৰিপনোচমিয়াছিছ নামেৰে জনা যায়। এই ৰোগত জ্বৰ, মূৰ বিষ, গা বিষ আদি লক্ষণে দেখা দিয়ে। গুজৰাটৰ প্ৰথমখন জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰৰ নাম কি? উত্তৰ গুনেৰী ইনলেণ্ড মেংগ্ৰোভ বনাঞ্চল। 18 সংখ্যক প্ৰৱাসী ভাৰতীয় দিৱস কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ভুৱনেশ্বৰত। 2025 বৰ্ষৰ যোৱা জানুৱাৰী মাহত 8 তাৰিখৰ পৰা 10 তাৰিখলৈকে উৰিষ্যাৰ ভুৱনেশ্বৰত প্ৰৱাসী ভাৰতীয় দিৱস অনুষ্ঠিত কৰা হৈছিল। প্ৰৱাসী ভাৰতীয় দিৱস 9 জানুৱাৰীত পালন কৰা হয়। 18 সংখ্যক প্ৰৱাসী ভাৰতীয় দিৱসৰ থিম আছিল ডায়াস্পৰাছ কণ্ট্ৰিবিউশ্যন টু এ বিকশিত ভাৰত। এ টেল অফ টু চিটিজ এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ চাৰ্লছ ডিকেন্স। নুব্ৰা ভেলী বা নুব্ৰা উপত্যকা ক'ত অৱস্থিত? উত্তৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত অৱস্থিত। লাডাখৰ ৰাজধানী হৈছে লেহ। চিলভাৰ বা ৰূপৰ ৰাসায়নিক চিহ্ন কি? উত্তৰ Ag। চান্দলী ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? উত্তৰ মহাৰাষ্ট্ৰত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।